নমস্কাৰ বন্ধুসকল, ৱেলকাম টু পিকে নেট কেফে ইউটিউব চেনেল। তো গাইজ আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আপোনালোকে কেনেকৈ ৰেচন কাৰ্ডৰ নাম আপোনালোকে অনলাইন চেক কৰিব নিজৰ মোবাইলত ঘৰতে বহি। হয় বন্ধুসকল, তো যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষে থকা বেল আইকনটো ক্লিক কৰি দিব। তো বলক আৰম্ভ কৰিব। পোনপ্ৰথমে গাইজ আপোনালোকে ছাৰ্চ কৰিব লাগিব গুগলত, যিটো মই আপোনালোকক ছাৰ্চ কৰি দেখুৱালোঁ। তো অনলাইন ৰেচন কাৰ্ড নেম চেক যেটো ফাৰ্ষ্ট ৱেবসাইট আহিব, এই ৱেবসাইটত ক্লিক কৰি দিব। আসাম যেটো আসামৰ হয়, ঠিক আছে। আৰু ইয়াতে আপোনালোকে চাব পাৰে ৰেচন কাৰ্ড ডিটেইলছ, ঠিক আছে, এনেকৈ আহিব। তো আমাৰ ৰেচন কাৰ্ডৰ ডিটেইলছটোহে চেক কৰিম। যদি আপোনাৰ নাম কৰ্তন বা কিবা আপুনি চাবলগীয়া আছেনে নাই আপোনাৰ নামটো ৰেচন কাৰ্ডত, তো এইটো চেক কৰিব পাৰিব। তো ইয়াতে ক্লিক কৰি দিছোঁ ৰেচন কাৰ্ড ডিটেইলছ। তো ইয়াতে চাওক, এটা কেপচা ক্লিক কৰিব লাগিব। কেপচাটো ফিল কৰি, ঠিক আছে, ভেৰিফাই কৰিব লাগিব। তো ভেৰিফাই কৰাৰ লগে লগে বন্ধুসকল ইয়াতে এনেকৈ ধৰণে এখন ফৰ্ম আহিব সৰু। তো ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। তাৰপিছত বন্ধুসকল ইয়াতে TFSO, তো আপোনালোকে কোনটো ডিভিশ্যন হয়, চাব ডিভিশ্যন আপোনালোকে চিলেক্ট কৰি ল'ব আপোনাৰ এৰিয়া, ঠিক আছে। তো তাৰপিছত বন্ধুসকল ইয়াতে আপোনালোকে কোনটো FPS আপোনালোকে কোনটো সুলভ মূল্যৰ দোকানৰ পৰা, মানে যিটো নাম আপোনাৰ দোকানীজনৰ নাম সুলভ মূল্যৰ, ঠিক আছে, যিটো আপোনাৰ কি ক'ব এইটো ডিলাৰৰ নাম আপোনালোকে ইয়াতে চাৰ্চ কৰি ল'ব। যিটো ডিলাৰ হয় আণ্ডাৰত আছে সেই ডিলাৰটোহে চিলেক্ট কৰি ল'ব। তাৰপিছত বন্ধুসকল এনেকৈ চিলেক্ট কৰাৰ পিছত, ঠিক আছে, এইটো চিলেক্ট কৰাৰ পিছত এইটো ষ্টেটাছ চেক কৰিব পাৰে। এইটো অল কৰিব, বা আপোনালোকে যদি ডিলিটেড চাব বিচাৰে ডিলিটেড ক্লিক কৰি দিব আৰু ইয়াতে এইটো ক্লিক কৰি দিব। তাৰপিছত ইয়াতে অল চিলেক্ট কৰি ল'ব। এইটো RC ষ্টেটাছ এণ্ড শ্বৰ্টিং ৰেচন কাৰ্ড চিলেক্ট কৰি ল'ব, মেম্বাৰ ৱাইজ, আৰু এইটো FPS। তো এনেকৈ এটা লোডিং কৰিব আৰু ইয়াতে ছাবমিট কৰি দিয়াৰ পিছত বন্ধুসকল আপোনালোকে আপোনাৰ লিষ্টখন আপোনাৰ নাম আছে নাই এইটো চেক কৰিব পাৰিব। ভিডিঅ'টো চাই ভাল পালে, যদি ভাল পালে ভিডিঅ'টো চাই লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। জয় অসম।